ৰঙিয়াত অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবীত আজি অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত পৰিদৰ্শন বাংলাৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। উল্লেখযোগ্য যে আজি এমাহৰো অধিক কাল উকলি যোৱাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা গাঁওবাসীক কোনো ধৰণৰ সংস্থাপন নিদিয়াত ধৰ্মঘটকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে লাইকা দধিয়াৰ দুৰ্গত ৰাইজক সংস্থাপিত কৰক, অসমৰ বান গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক সংস্থাপিত কৰক, হৰিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উক্ত ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ৰঙিয়া বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী পুলিন লস্কৰ, দলটোৰ ৰাজ্যিক আহ্বায়কৰ দায়িত্বত থকা মুজিবুদ্দিন আহমেদকে ধৰি কেইবাজনো সদস্য উপস্থিত থাকে। দলটোৰ নেতৃত্ব অতি শীঘ্ৰেই লাইকা দধিয়াবাসীক পুনৰ সংস্থাপনৰ দাবী জনায়। অন্যথা অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সমগ্ৰ অসমতে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। অসম জাতীয় পৰিষদে লাইকা দধিয়াবাসীৰ সংস্থাপনৰ দাবীত আৰু বান গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক সংস্থাপনৰ দাবীত হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত আজি অসম জাতীয় পৰিষদে অসমৰ জিলা সদৰসমূহত ৩ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু আজি আমি কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত ৰঙিয়াত অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ এই ৩টা দাবীৰ চনত লৈ আমি ইয়াত অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি এই মঞ্চৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ যে লাইকা দধিয়াত যিসকল খিলঞ্জীয়া মানুহৰ অধিকাৰ খৰ্ব কৰা হৈছে, ভূমিৰ অধিকাৰ খৰ্ব কৰা হৈছে, শিক্ষাৰ অধিকাৰ খৰ্ব কৰা হৈছে, তেওঁলোকক যি পোহৰৰ পৰা বঞ্চিত কৰা হৈছে, বিজুলী বাতিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে, গতিকে এই যে মানৱ অধিকাৰ খৰ্ব কৰা হৈছে লাইকা দধিয়াবাসীসকলৰ ওপৰত, এইটোত আমি গৰিহণা দিছোঁ। আৰু অতি শীঘ্ৰে লাইকা দধিয়াবাসীসকলক সংস্থাপনৰ কাৰণে আমি দাবী জনাইছোঁ। বান গৰাখহনীয়াত যিসকল খিলঞ্জীয়া মানুহে আজি সৰ্বশান্ত হৈছে, সেইসকলক ভূমি প্ৰদানৰ ক্ষেত্ৰত বা সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু অতি শীঘ্ৰে সেই বান গৰাখহনীয়াত যিসকল ক্ষতিগ্ৰস্ত লোক সেইসকলক অতি শীঘ্ৰে সংস্থাপনৰ কাৰণে দাবী জনাইছোঁ। হৰিশংকৰ ব্ৰহ্মৰ যি প্ৰতিবেদন সেই কাৰ্যকৰী কৰাৰ কাৰণে আমি প্ৰতিবাদ চলিবলৈ দাবী জনাইছোঁ।